Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। আজি 12 জুন বহু অপেক্ষাৰ পাছত বিয়াখন আহি পাইছেহি আৰু যাওঁতে এতিয়া পলমেই হৈছে, বৰষুণ দিলে বহুত, সেইটো কাৰণে দেৰি হৈছে যোৱা। জুন আহি পাবহি হ'লেই চাগে, গতিকে আপোনালোকক লগ পাম বিয়া ঘৰত আৰু বিয়া ঘৰলৈ গৈ সকলোখিনি দেখাই আছোঁ বলক। এয়া বিয়ালৈ আহি আছোঁ আমি, লগতে আমাৰ মাতাশ্ৰী বিয়া ঘৰ পাবলৈ হৈছেহি আৰু অকণমান দূৰ আছে। এয়া বিয়া ঘৰ আহি পাইছোহি আৰু দেই, জোৰোণ পোৱাহি নাই, ভাল বাচিলোঁ। অনুভবী তোমারি শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকি আকাশত উমলে। আমাৰ মাক একদম মন উগুল থুগুল তেওঁৰ। এয়া জোৰোণ পাইছেহি আহি। অনুভবী তোমারি শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকি আকাশত উমলে মন। ইয়াতে থিয় ডঙা দিদি ৰৈ আছে দুটামান, এইফালে সেইয়া দৰা ঘৰৰ মানুহ। জোৰোণ পাই গ'লহি আহি। এয়া কয় না জোৰোণ আহি পাই গ'লহি দেই, ৰেডি হোৱা আৰু তুমি। এইপিনে খুৱাই আছে খানা, বাপৰে বহি থাকা এতিয়া, তোমাক মাতি নিয়া হ'ব দেই। লগৰজনী মেইন অঁ এইজনী মেইন কালি মেহেন্দি আৰ্টিষ্ট। হিয়ার বাহির করে হোয়ানা সুরেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ করে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোসনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোসনা হৃদয়ৰে হাসনা। জোৰোণৰ নিয়ম নীতি মোৰ প্ৰায় হৈয়ে গৈছে আৰু অলপমান বাকী আছে আৰু লাষ্টৰ কামখিনি। এতিয়া বৰষুণ দিছে খুব, বৰষুণ মানে তামাম বৰষুণ আৰু বতৰ অৱস্থা নাই।
বাকী আৰু চাই যাওক আপোনালোকে। এয়া আমাৰ কইনাই জোৰোণৰ কাৰ্যকলাপ কৰি আহিলে। কেনেকুৱা লাগিছে? নতুন জীৱনলৈ একদম এণ্ট্ৰি মাৰিছা নহয়? বেলেগ লাগি গৈছা? হোৱাই নাই, কিন্তু এয়া টোপনি মাৰিছে চব। টোপনি ঘটি নিচিনা টোপনি মাৰিছে চব। বিয়া দিনাখনলৈ কি হয় ঠিক নাই আৰু। এই জোৰোণ গ'লগে, তেওঁলোকে খাই আছে দেই। এয়া পুৰা খাইছে, খাইছে? খাওক খাওক, ধুনীয়াই খাওক, একদম ধুনীয়া খাই দিয়ক। মই নাই খোৱা, খামহে আৰু। আমি শেহতীয়া কাইলৈ বিয়ালৈ পুৰা সাজু হৈ আহিব লাগিব। এয়া আমাৰ মেইন বিলনীয়া, এওঁ মানে আপোনালোকে চবতে দেখিব, চব ক্ষেত্ৰতে অলৰাউণ্ডাৰ একদম। এয়া আমাৰ কইনা মাক, মোৰ পেহী, ছোৱালী দিব আৰু। কেনেকুৱা লাগিছে ফিলিংটো কৰি অনুভৱটো আপোনাৰ? কি লাগিব আৰু ছোৱালী এজনী তুলি কালি ডাঙৰ দীঘল কৰি উলিয়াই দিয়াটো অলপ দুখৰ কথা নেকি? মানুহ তাকেহে আকৌ অন্তৰখনে জানিছে, মানুহক দেখুওৱা নাই আৰু। আজি দিনটো পাব, কাইলৈ বিয়া, কাইলৈ পৰা কান্দিব। আজি থৈ দিয়ক, আজি থাকিব নহয় আজি দিনটো। অন্নমুঠি খাবলৈ বহিছোঁ, লগতে নাই দিব আৰু এয়া সূতাক মানে থাল লৈ আছোঁ আৰু। বাকী কেনেকুৱা কি ভাগিনৰ বিয়া ন? কান্দি দিওঁ এসূতা। বাকী নাচিব লাগিব আজি। আপোনাৰ নৃত্য দেখিছে সকলোৱে, কাইলৈ দেখিব লাগিব। তেতিয়াহ'লে খাই লওঁ আৰু ন? এবাৰ খোৱাই নাই দিনটো, আজি ব্ৰতত আছো। কইনাৰ লগতে মই ব্ৰতত আছো, লগত মানে সমভাগী হৈছে আকৌ। कौन है ये लोग? कहां से आते हैं? খাই লওঁ আৰু তেতিয়াহ'লে দেই। বাই বাই। কাইলৈ যাবাগে তেতিয়াহ'লে? যোৱা যোৱা, ষ্টিকাৰ লগালে যাবগে লাগে আৰু যোৱা। এটা লোকৰ হ'ল আৰু সেইটো ষ্টিকাৰ লাগিল আৰু। অঁ সেইটোৱে, এতিয়া বোৱাৰী হ'ল আৰু। এতিয়া জোৰোণ শেষ হ'ল, ৰাতিলৈ আছে। এতিয়া ঘৰলৈ যাওঁগৈ। ঘৰৰ পৰা আকৌ ৰাতিলৈ আহিব লাগিব। পানী তোলা আছে, নোৱা আছে, আৰু নিয়ম বাকী আছে। গতিকে ৰাতিলৈ লগ পাই আছোঁ দেই। 2000 years later. এই দিনত জোৰোণৰ কাৰ্য সমাপন কৰি ঘৰলৈ গ'লোগৈ আৰু এতিয়া আহি আছোঁ। সোণামুৰা ষ্টেচন পাইছোঁহি। সোণামুৰা ষ্টেচনৰ ইটো পাৰে আমাৰ বিয়া ঘৰ। এয়া মিনি ভ্লগ নহয়, ডাঙৰ ভ্লগ বনাইছোঁ। আপোনালোকে চাই খুব সন্তুষ্টি পাব। এইফালে চাওক, এইফালে চবেই চাই দিয়ক, কোনে কিমান আহিছে মানুহ। আমাৰ গাঁৱৰ মানুহখিনি, গোটেইখিনি বংশ মানুহখিনি গোটেইখিনি উঠি আহিলে আৰু। এয়া এতিয়া বিয়া ঘৰত লগ পাই আছোগে দেই। এতিয়া বলক যাওঁ। এয়া কাইলৈ কাৰণে ডেক'ৰেশ্যন। কাইলৈ যিহেতু বিয়া, আৰু আমাৰ ইয়াত গোটেই পল্টন বহি আছেহি দেই। এজনকে চিনি পায়, একদম জন্মলগ্নৰ পৰা চিনি পায়। এইজনীকো চিনি পায়, বগী বাই। তাৰপিছত এজনী, তাৰপিছত এইটো এটা দেই, সেইকেইটা। আৰু সেইফালে কাইলৈ মূল কৰ্ম চকলং অনুষ্ঠিত হ'ব। আৰু এইফালে ডেক'ৰেশ্যন চলি আছে কাইলৈ বিয়াৰ বাবে। এতিয়া আমাৰ জোৰোণৰ দিনাখন পানী তোলা পৰ্ব আৰম্ভ হৈছে। ক'ত তোলাগে পানী? Ram Krishna Khan
এয়াই হৈছে আমাৰ অসমীয়া বিয়াৰ কিছু নিয়ম, এৰাব নোৱাৰা নিয়ম। এইখিনি বৰ্তমান লোপ পাই গৈছে যদিও আমাৰ মাজত এতিয়াও ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। পানী তুলি ৰাইজ পাই গ'লি দেই। পানী তুলি ভাগৰ দিবলৈ পাইছিবি দেই প্ৰথমতে যেনে তেনে তুলি আনিছো আৰু জলটোপা পানী তোলা ৰাইজক শৰাই দি আগবঢ়াই নিবলৈ আহিছে দেই। আমাৰ ইয়াত কইনা নোওৱা পৰ্ব, পানী তোলাৰ পাছত কইনা নোওৱা পৰ্ব অনুষ্ঠিত হৈছে। মাহ হালধিৰে নোওৱা পৰ্ব। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা। এয়া আমাৰ গাঠিয়ন খুন্দা পৰ্ব দেই, পঞ্চায়তে শুনিছে। এইবোৰ পৰম্পৰা সাধাৰণতে আমাৰ সমাজত বৰ্তমান দেখা পোৱা নাযায়, কিন্তু আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক। মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে এবেলি মোক বুকুতে ৰাখি এবেলি মোক আহি ঢাকি এবেলি এয়া আমাৰ সেই বিখ্যাত হাঁহি মৰা ব্যক্তি। এয়া আমি খানাটো খাই লওঁ, আকৌ ৰাতি খানাটো ইয়াত খাই লৈছোঁ। আৰু এতিয়া ইমান বিশেষ নিয়ম নীতি নাই, প্ৰায় শেষেই হৈছেগৈ। আৰু এতিয়া খাই লওঁ, ঘৰত লগ পামগৈ দেই, ঘৰত লগ পাই আছোগৈ। ভাত 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 লাগে নি কাবাক ভাত কিমান দিওঁ কেলে कहाँ से आते हैं ये लोग? এতিয়া নিশা 11:39 হৈছে আৰু আমি বিয়া ঘৰৰ পৰা আহি আছোঁ। আজি জোৰোণৰ পৰ্বটো সামৰণি মাৰি এতিয়া ওলাইছোঁহি। কাইলৈ ৰাতিপুৱা আকৌ আহিব লাগিব বিয়াৰ কাৰণে। আজি জোৰোণৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি বিয়াৰ ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু অপেক্ষা কৰিব লাগিব। সেইকাৰণে কাইলৈ লগ পাম। এতিয়া আহিছোঁ, বাই বাই। আৰু আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। শুভৰাত্ৰি। শুভৰাত্ৰি শুভৰাত্ৰি। শুই থাকক আৰু সকলো। এতিয়া ঘৰলৈ যাওঁগৈ। বাই বাই।